হেল্ল' গাইজ, বহুত দিন ধৰি আপোনালোকৰ মাজত লৈ ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভ্লগ বনালোঁ এক্সাম শেষ হোৱাত। তাৰপিছত একেলগে ঘৰত আহি ভাত চাত খালোঁ। তাৰপিছত ইভিনিং ফুৰিব যাম বুলি ভাবিলোঁ। তাৰপিছত ফুৰিব গ'লোঁ মাৰ সৈতে। ফুৰিব গৈ আহি নেক্সট ৰাতিখন আৰু ভাগৰ ধৰিলোঁ, ভিডিঅ' বনোৱা নহ'ল। আৰু আজি নেক্সট ডে হয়, মই ব্ৰেকফাষ্ট বনাই আছোঁ। এতিয়া ডিটক্স ৱাটাৰ বনালোঁ, দিনটো এইখিনিকে খাই থাকিম অকণ। এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডি। আৰু এতিয়া বাহিৰলৈ ওলাই আহি দেখিলোঁ যে বৰষুণ আহিছে বহুত জোৰকৈ। তাৰপিছত তাৰক মেহতা চাই কিবা খাব মন গ'ল, খালোঁ। তাৰপিছত আৰু ইভিনিং ফুৰিব আহি গ'ল আটাইকেইজন অকণমান। এক্সাম শেষ হৈছে ন, এইকাৰণে অকণমান চিল মাৰিব আহি গ'লোঁ। তাৰপিছত আটাইকেইজনী তাৰপিছত ইমান লাজ। তাৰপিছত আমাৰ খানা আহি গ'ল, খালোঁ আৰু এতিয়া ঘৰলৈ আহি গ'লোঁ। বাই বাই।